গাড়ী যে আমাৰ চলায় মানুহবিলাক ট্ৰাফিক ছিগনেলবিলাক বুজি নাপায় কোনটো ছিগনেলৰ কি মানে এটা যদি নো এণ্ট্ৰি থাকে তথাপিও সোমাই পেলাই সোধে যাব পাৰিমনে গাড়ীখন সোমাই দিয়ে তাৰপিছত কয় যাব পাৰিমনে গাড়ী চলাবৰ আগত ট্ৰাফিক ছিগনেলখিনি অলপ বুজি ল'ব লাগিব সেইখিনি মাষ্ট সেইখিনি জানিবই লাগিব সেইখিনি নাজানিলে দুৰ্ঘটনা হ'বই ফাইনো ভৰি থাকিব লাগিব ফাইন কটাটো আমি ভাল নাপাওঁ কিন্তু আপোনালোকৰ ভুলৰ কাৰণে আমি ফাইন কাটিব লাগে যাতে আপোনালোকে বুজি পায় কথাটো কিন্তু উল্টা পুলিচক গালি পাৰে পুলিচক বেয়া পায় আৰু এই যে মোবাইলটো লৈ পেলাই গাড়ীটো চলাই থকাটো সেইটো কাৰণে দুৰ্ঘটনা বহুত হয় এইটো কাৰণে ফাইনো হয় ফাইন ল'ব পাৰে পুলিচে প্লাছ আপোনালোকৰ সুৰক্ষাটো নাথাকে মোবাইল চলাই লৈ পেলাই গাড়ীখন চলাই নাথাকিব কাণত চেপি পেলাই কাৰ চলাওঁতেও বাইক চলাওঁতেও এইটো আপোনালোকেও শুনিছে যোনে যোনে ইয়াতে প্ৰেজেণ্ট নাই তেওঁলোককো কথাটো অলপ জনাই দিব চাইডত যাওক বাইকখন ৰাখি দিয়ক চাইডত 2 ছেকেণ্ড ৰাখিলে ক'ত কি ক্ষতি হৈ যায় এইটো কাৰণে নিজেও খুন্দিয়াব বেলেগকো মাৰিব তো গতিকে এক্সিডেণ্টখিনি ৰখাবৰ কাৰণে দুৰ্ঘটনা ৰখাবৰ কাৰণে এইখিনি নিয়ম পৰাপক্ষত মানিব লাগে